To my second channel Nazirul vlogs. Yes, our essay guys, আমি একটা বেলেকি কেনে ঠাই রাইছো আমার লোকেশন টু চাই লক। Yes, guys, আপোনালোকে চাব পাৰি আছে আৰু কেনে পানী আপোনালোকক মই দেখুৱাই দি আছো কেনে ঠাণ্ডা পানী কেনে মজা লাগি আছে গাইস। গাইস ইয়া চাব পাৰি আছে আৰু মোৰ লগত মোৰ দাদা আহিছে হেৰি মই দেখাই দি আছো আপোনাক হেৰি আপোনালোকক চাওক হেৰি দাদা কেইটামান ইনষ্টা ৰিলছ বনাই আছে বাৰু বনাক তাক আমি ডিষ্টাৰ্ব নিদিওঁ বলক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি বাৰু নদীৰ মাজলৈ যাম ইয়া চাব পাৰি আছে গাইস বাৰু আমি নদীৰ মাজলৈ যাম আৰু কিমানখিনি পানী আছে আপোনালোকক দেখুৱাই দিম এইখন নদীৰ এইটো গাইস কেনে মজা বাৰু গাঢ়া আছে আৰু নাও উঠিবৰো বলক ইয়া চাব আছে পাই ৰিলছ বনাইছে চামচং কি ৰিলছ जिसका भी ना हो उसका भी बड़ा नाम है जिसका भी ना हो उसका भी बड़ा नाम है सबको अपनी समझो सबको अपनी समझो बीवी का क्या काम है सबको अपनी समझो बीवी का क्या काम है मेरे अंगने में बीवी का क्या काम है वो जिसका भी ना हो গাইস তো মই তাৰ ইনষ্টা আইডি লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম ভিডিঅ'ৰ তাৰ পৰা গৈ তাক ফ'ল' কৰিব পাৰিব আৰু তাৰ নিউ ৰিলছবোৰ চাব পাৰিব চ' গাইস আমিৰলি যিয়ে নহওক সেই ৰিলছ বনাই আছে আৰু তাতে হেৰি মাথাউৰিবিলাক বান্ধি আছে যিহেতু ভাঙি গৈছিল এইবাৰ বানপানীৰ কাৰণে চাব পাৰিছে হেৰি গোটেইখিনি মাথাউৰি হ'ব আৰু এইখিনি বাৰু হ'ব এয়া আমাৰ লোকেশ্যনটো আছে তাত হেৰি বগৰী খাবৰ কাৰণে যিহেতু মাথাউৰি বান্ধিছিল বাৰু ভাঙি গৈছে আৰু তাতে মথাউৰি দি এটা মথাউৰি আছে তাৰে দি পৰা আমি উঠি যাব পাৰিম ইয়া চাব পাৰি আছে গাইস গাইস এ নৌকা আছে দেখোন নৌকা আছে নৌকাটো লৈ আহ ইয়া চাব পাৰি আছে গাইস আমি ফাইনেলি আহি পৰিছোঁ নদীৰ পাৰত হেৰি আমাৰ লোকেশ্যনটো আছে তাতে আমি আহিছোঁ বগৰী খাবৰ কাৰণে তো চো গাইস আগতে আপোনালোকক নদীৰ পানীখিনি দেখাই কেনে মজা গাইস কেনে মজা চাব পাৰি আছে কেনে ঠাণ্ডা পানী বাৰু কৈ আমি আহিছোঁ নদীৰ পাৰত চাব পাৰি আছে গাইস